হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱা সোনকালে উঠি ঘৰটো সাৰি লগতে টিফিনটো সোনকালে বনাই ল'লোঁ আৰু তাৰ পাছত ক্লাছলৈ বুলি ওলাই গ'লোঁ। কিন্তু ক্লাছলৈ ওলাইহে গ'লোঁ, ক্লাছ গৈ কিন্তু নাপালোঁ, কাৰণ ক্লাছ বন্ধ আছিলে। মেমহঁতে কালি 10:30 মানতে মেছেজ কৰি থৈছে, কিন্তু মইতো কালি সোনকালে শুই গ'লোঁ। ৰাতিপুৱা উঠিও ডাটাটো অন কৰি মেছেজখিনি চোৱা নাই, অলপ দূৰ গৈহে মেছেজটো চাইছোঁ। তাৰপিছত আৰু কি, ঘৰলৈ বুলি উভতি গুচি আহিলোঁ। ময়ো মস্ত পাগলী দেই, মোবাইলটোতো চাব পাৰিলোঁ হয় ন, তেতিয়া ইমান লৰালৰিকেতো উঠি ক্লাছলৈ ওলাবলগীয়া নহ'ল হয়। বাৰু তাৰ পাছত ঘৰ আহি ধুনীয়াকৈ ঘৰৰ কামকেইটা কৰি লৈ ৰীল বনাম বুলি ল'লোঁ, যিহে গৰম ভাল নহ'লেই। আৰু তাৰ পাছত ওলাই গ'লোঁ বাৰীৰ ফালে। গৰম যিহে ভিতৰত থাকিবই নোৱাৰি, সেইবাবে অলপ গছৰ বতাহ খাওঁ বুলি ওলাই গ'লোঁ। ক্লাছলৈ যোৱাৰ বাবে কাৰো ঘৰলৈ যোৱা নহয় তেনেকৈ, সেইবাবে আজি খুৰী এজনীৰ ঘৰলৈ গ'লোঁ আৰু তাত গৈ ইয়াত ফটো আমি ষ্টাৰ্ট কৰি দিলোঁ দুইজনীয়ে লগ লাগি। আৰু তাৰপিছত খালোঁ একাপ গাখীৰ চাহ, কি ধুনীয়া লাগিছিলে গাখীৰ চাহ একাপ। আৰু ঘৰলৈ আহি নেমু চৰবত এগিলাচ খাই ল'লোঁ। আৰু এয়া ফুল দেখিছেনে, সিদিনা যে মই ভাইটিৰ কাৰণে বনাই আছোঁ, কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব দেই। আৰু বনাবলগীয়া আছে বাৰু, এগিপা হৈছে এতিয়া কমপ্লিট। আৰু এইফালে আমাৰ পোৱালি দুটালৈ চাওকচোন, ইমান গৰমতো খেলিবলৈ এৰা নাই। এতিয়া মই ভাবিছোঁ, আগতেতো ময়ো এনেকুৱাই আছিলোঁ, মইতো মনে মনে পলাওঁ খেলিবলৈ। মোৰ কাৰণে সৰুকালটো একদম বেষ্ট। তেতিয়া ভাবোঁ ডাঙৰ কেতিয়া হ'ম, কিন্তু এতিয়া ভাবোঁ ডাঙৰনো কিয় হৈছিলোঁ জানো। বাৰু এইবোৰ বাদ দিয়ক, আজিলৈ ইমানতে এৰিছোঁ। কালিলৈ অন্য এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। বাই বাই। ভিডিঅ'টো সকলোৱে মৰম দিব আৰু সকলোৱে আঁকোৱালি ল'ব দেই।